Hello guys, welcome to my with another great video. নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছো। আশা কৰোঁ সকলোৱে ভাল, লগতে মোৰো ভাল। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, বিশেষকৈ ভাৰতীয় ৰেলৱে বিভাগত সোমাব বিচাৰে, তেন্তে আপোনাৰ বাবে আহি পৰিছে বহুত ডাঙৰ আৰু ভাল খবৰ। ৰেলৱে বোৰ্ডে মুকলি কৰিছে 6565টা টেকনিচিয়ান পদৰ বাবে এক বিশাল নিযুক্তি। আহক তেতিয়া আমি প্ৰথমে গুৰুত্বপূৰ্ণ তাৰিখকেইটাৰ ওপৰত চকু ফুৰাই লওঁ, যাতে আবেদন কৰা তাৰিখসমূহ পাৰ হৈ নাযায়। এই পদসমূহৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে যোৱা 30 জুন 2024 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ শেষ তাৰিখ হৈছে 29 জুলাই 2024। প্ৰথমটো হৈছে টেকনিচিয়ান গ্ৰেড 3। ইয়াৰ বাবে সৰহসংখ্যক পদ সুৰক্ষিত হৈ আছে। আপুনি যদি মেট্ৰিকত উত্তীৰ্ণ হৈছে আৰু আপোনাৰ হাতত ITI চাৰ্টিফিকেট আছে, তেন্তে আপুনি টেকনিচিয়ান গ্ৰেড 3ৰ বাবে আবেদন কৰিব পাৰিব। অথবা আপুনি মেট্ৰিক পাছ কৰাৰ পাছত ৰেলৱে আৰু নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ কৰিছে, তেতিয়াও আপুনি যোগ্য। যদি আপুনি টেকনিচিয়ান গ্ৰেড 3 পদৰ বাবে আবেদন কৰে, তেন্তে আপোনাৰ বয়স সৰ্বনিম্ন 18 বছৰৰ পৰা সৰ্বোচ্চ 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। দ্বিতীয়টো হৈছে টেকনিচিয়ান গ্ৰেড 1 ছিগনেল। এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা অলপ বেছি লাগিব। আপুনি যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শিক্ষা, ইঞ্জিনিয়াৰিং বা টেকন'লজিত বেচেলাৰ ডিগ্ৰী অৰ্থাৎ স্নাতকত উত্তীৰ্ণ হ'ব লাগিব। যদি আপুনি গ্ৰেড 1 ছিগনেল পদৰ বাবে কৰে, তেন্তে আপোনাৰ বয়স সৰ্বনিম্ন 18 বছৰ বয়সৰ পৰা সৰ্বোচ্চ 33 বছৰলৈকে দিয়া হৈছে। লগতে ইয়াত SC, ST আৰু OBC প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই লাভ কৰিব। ইয়াত কোনো ইণ্টাৰভিউ নাই, নিৰ্বাচন হ'ব কেৱল এটা কম্পিউটাৰ ভিত্তিক লিখিত পৰীক্ষা, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্টৰ আধাৰত। অসমৰ প্ৰতিখন জিলাৰ ল'ৰা-ছোৱালীয়ে ইয়াৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। গতিকে পলম নকৰি আজিয়ে অফিচিয়েল ৱেবছাইটলৈ গৈ আবেদন কৰক। আৰু মই অফিচিয়েল ন'টিফিকেশ্যনৰ লিংকটো তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে নিজে এবাৰ চেক কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আকৌ লগ পাম এটা নতুন চাকৰি খবৰ লৈ। আৰু এনেকুৱা চাকৰি খবৰ সকলোতকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।